हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल। सो गाइज আজি আমি ৰাতিপুৱা হাত মুখ ধুই গৈ আছোঁ টিউশ্যনত। চ' বন্ধুসকল ফাইনেল ৰাস্তাত ওলাই আহিলোঁ আৰু আপোনালোকে যদি চাই ৰাস্তাৰ ইফালে আছে কেইটামান ঘৰ আৰু আপোনালোকে যদি ইফালে চাই তেনেহ'লে দেখাব সুন্দৰ এটা পথাৰ। যদিও এতিয়া বানপানীৰ সময় আৰু ফাইনেলি বানপানীটো কমিল, ইফালে আপোনালোকে যদি চাই তেনেহ'লে দেখাব বহুত বানপানী কমিল আৰু ইফালে ফাইনেলি ৰোৱনী কৰা আৰম্ভ কৰি দিছে। আপোনালোকে চাবলৈ পাৰিছে অলপ চলপ মানে ৰোৱনী কৰিছে আৰু কিছুদিন পিছত ফাইনেলি ৰোৱনী কৰা শেষ হৈ যাব। মানে সিমান এটা সময়ো নালাগে, মাত্ৰ এসপ্তাহৰ ভিতৰত ইমান ডাঙৰ এটা পথাৰ শেষ হৈ যাব। আৰু যদি আপোনালোকে চাবলৈ পাৰিছে ইফালে ৰোৱনী কৰি আছে আৰু ইফালে যদি ইফালৰ পৰিৱেশটো চাই তেনেহ'লে দেখাব বহুত বানপানী হৈ আছে। এই বানপানী শুকাওঁতে মিনিমামটো 5 দিনমান লাগিবই, চাবলৈ পাৰিছে বেছিয়ে লাগিব। একচুৱেলি মই 5 দিন কৈছোঁ আৰু ইফালে যদি চাই তেনেহ'লে দেখাব বহুত বানপানী। এইটো একচুৱেলি বেলেগ এটা ঠাইৰ ভিডিঅ' আপোনালোকে চাবলৈ পাৰিছে। চ' বহুত বানপানী হৈ আছে। ৰাস্তাটো যদিও ভাল আছে বৰ্তমান এইখিনি। চ' এইফালে চাবলৈ পাৰিছে কঠীয়া আৰু ইফালে বহুতে মাছ মাৰি আছে। আৰু যদি আপোনালোকে চাই ৰাস্তাৰ সন্মুখত মানে অলপমান বেয়া আছে, আপোনালোকক দেখাই দিছোঁ বাৰু। চ' এইফালে চাওক মানে পাতল কেইটামান ঘৰ আছে আৰু একো নাই, মানে পথাৰ আৰু পথাৰ একচুৱেলি ক'বলৈ গ'লে। আৰু আপোনালোকে চাবলৈ পাৰিছে আমি টিউশ্যনত গৈ আছোঁ আৰু আপোনালোকক মানে পিছৰ পৰা মানে দেখাই দি আছোঁ দৃশ্যবিলাক। সুন্দৰ দৃশ্য হয়। এয়া চাবলৈ পাৰিছে ৰাস্তাৰ মানে অৱস্থা আৰু কণ্ডিশ্যন কিমান বেয়া, বহুত বেয়া কণ্ডিশ্যন হয়। আৰু ইয়াত মানে বাইক আনিলে মানে লৈ যাব নোৱাৰি, ইমান বেয়া ৰাস্তা হয়। আৰু আপোনালোকে যদি চাই তেনেহ'লে দেখাব এইটো এটা সৰু এটা নদী আৰু সৰু এটা ব্ৰিজ হয়। চ' বহুত সুন্দৰ এটা ব্ৰিজ হয়। চ' ইমান বহুত বানপানী হৈছে যাৰ ফলত আপোনালোকে চাবলৈ হৈছে বাঁহৰ মানে গুৰলৈকে পানী আহি গৈছে। আৰু ইফালে যদি চাই তেনেহ'লে দেখাব সৰু এটা পুখুৰী হয়। খাল ক'ব নে পুখুৰী ক'ব এইটো আপোনালোকৰ কথা। আৰু আপোনালোকে ইফালে যদি চাই তেনেহ'লে দেখা হ'ব এনেকুৱা পৰিৱেশ। আৰু ফাইনেলি আমি টিউশ্যন আহি পালোঁ। চ' টিউশ্যনৰ ভিতৰত যদি আপোনালোকে দেখাবলৈ যাওঁ তেনেহ'লে দেখা হ'ব কেইটামান ডেস্ক বেঞ্চ আছে আৰু এটা ব্লেকবোৰ্ড আছে। চ' আপোনালোকে চাবলৈ পাৰিছে ব্লেকবোৰ্ডটো। আৰু একচুৱেলি আমাৰ শিক্ষকৰ ঘৰতে আমি টিউশ্যন পঢ়োঁ। চ' ফাইনেলি টিউশ্যনৰ পৰা আহিলোঁ। টিউশ্যনৰ পৰা আহি ইয়াত মানে অলপ থিয় হ'লোঁ। একচুৱেলি ভিডিঅ' কৰাৰ উদ্দেশ্যটো নহয়, ইয়াত মানে আহিছোঁ এইকাৰণে ৰাতিপুৱা এটা সুন্দৰ এটা বতাহ পোৱা যায়, বতাহ বলে। এই বতাহটো যেতিয়া গাত লাগে বহুত ভাল লাগে, কি ক'ম আৰু আপোনালোকে বুজাব নোৱাৰিম। আপোনালোকে যদি ৰাতিপুৱা সোনকালে উঠে আৰু এনেকুৱা বতাহ মানে কি ক'ম, এতিয়া বহুত ভাল লাগে। তেনেকৈ এনেকুৱা বতাহ গাত লাগে আৰু যিহেতু গৰমৰ দিন বহুত ভাল লগা পৰিৱেশ। আৰু আপোনালোকে চাবলৈ পাৰিছে সেইটো হৈছে চুইচ গাৰ্ড, বহুত বানপানী হৈ আছে। চ' এইটো হৈছে একচুৱেলি আমি গাঁৱত থাকোঁ, গাঁৱলীয়া অঞ্চলৰ পৰিৱেশ হয়। আৰু ইফালে পথাৰ আছে। পথাৰ মানে কি এনেকুৱা লাগিছে যে নদীয়ে আছে নেকি, কিবা বিল চিল, বহুত বানপানী হৈ আছে না। ইফালে কঠীয়া লগাইছে। চ' আপোনালোকে চাবলৈ পাৰিছে ইফালে পথাৰটো আছে। চুইচ গাৰ্ডৰ ওপৰত আমি বতাহ খাই আছোঁ, অলপমান আধা ঘণ্টামান দেৰি কৰিম, লেট কৰিম। চ' ফাইনেলি আমি যাবলৈ ওলালোঁ আৰু ফাইনেলি চাবলৈ পাৰিছে ৰাস্তাৰ দুয়োফালে মানে ডাল চাল পৰি আছে আৰু ফ্ৰেণ্ড এজনৰ লগত দেখা হৈ গ'ল যাওঁতে। হে গাইজ এতিয়া আমি ফাইনেলি টিউশ্যনৰ পৰা ঘৰত গৈ আছোঁ। চ' হে গাইজ আপোনালোকে চাবলৈ পাৰিছে আমাৰ পিছফালে কিমান সুন্দৰ এটা পথাৰ হয়। আপোনালোকে চাই তেনেহ'লে দেখাব ৰাস্তা আৰু এইফালে আছে পথাৰ আৰু এইফালে এটা সৰু এটা দোকান আছে। আৰু আপোনালোকে চাই কিমান সুন্দৰ এটা ভিউ। চ' বোধকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই